গুৰুদেৱ প্ৰণাম তোমাৰ। হে গুৰুদেৱ প্ৰণাম তোমাৰ। হে গুৰুদেৱ প্ৰণাম তোমাৰ। তোমাৰ দয়াতে গাওঁ আমি জীৱনৰ গান। তোমাৰ দয়াতে গাওঁ আমি মিলনৰ গান। হে গুৰুদেৱ প্ৰণাম তোমাৰ। হে গুৰুদেৱ প্ৰণাম তোমাৰ। মাতা তুমি পিতা, তুমি জীৱৰে প্ৰাণ। তুমি মাতা তুমি পিতা, তুমি জীৱৰে প্ৰাণ। অনাথৰ নাথ তুমি প্ৰাণ। অনাথৰ নাথ তুমি প্ৰাণ। হে গুৰুদেৱ প্ৰণাম তোমাৰ। হে গুৰুদেৱ প্ৰণাম তোমাৰ। শুদ্ধ জ্ঞানৰ বুদ্ধি প্ৰেৰণাৰ প্ৰাণ। তুমি সত্য শুদ্ধ জ্ঞানৰ বুদ্ধি প্ৰেৰণাৰ প্ৰাণ। অজ্ঞান এন্ধাৰ দিয়াও জ্বলাই। অজ্ঞান আন্ধাৰ দিয়াও জ্বলাই। হে গুৰুদেৱ প্ৰণাম তোমাৰ। হে গুৰুদেৱ প্ৰণাম তোমাৰ। ধন্য তুমি হে গুৰুদেৱ, হৃদয়ত থাকিবা সদায়। ধন্য তুমি হে গুৰুদেৱ, হৃদয়ত থাকিবা সদায়। মিনতি কৰিছো মনে প্ৰাণে, মিনতি কৰিছো মনে প্ৰাণে। হে গুৰুদেৱ প্ৰণাম তোমাৰ। হে গুৰুদেৱ প্ৰণাম তোমাৰ। হে গুৰুদেৱ প্ৰণাম তোমাৰ। ভূমিকা মাতৃবিলাকক, আমাৰ আই মাতৃবিলাকক বুজাবৰ কাৰণে আজিৰ নাৰী জাগৰণত যিমানখিনি আই মাতৃসকলে আহিছে, আই মাতৃক বুজাই দিবৰ কাৰণে মই শ্ৰীযুত বীৰেণ হাজৰিকা বাবাক অনুৰোধ জনালোঁ। ব্যক্তি তথা জাতি সমাজ দেশৰ উন্নতিৰ মূল আধাৰ আৰু শিক্ষানুষ্ঠানসমূহ হৈছে জ্ঞানৰ মন্দিৰ আৰু তাত থকা আদৰ্শ শিক্ষক শিক্ষয়িত্ৰীসকলে হৈছে পুৰোহিত আৰু
ঘৰখন হৈছে বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়, য'ত শিশুসকলে ঘৰৰ পৰাই তেওঁলোকৰ শিক্ষা আৰম্ভ কৰে মাতৃসকলৰ দ্বাৰাই। পিতৃৰ ইমান যোগাযোগ নাথাকে, কাৰণ পেট ভাতৰ চিন্তাত, ল'ৰা ছোৱালীৰ কাপোৰ কানিৰ চিন্তাত, কিতাপ ফলিৰ চিন্তাত তেওঁলোকে দৈনিক কামত ওলাই যাবলগীয়া হয়। সেয়েহে মাতৃসকলে ঘৰখনৰ প্ৰধান শিক্ষয়িত্ৰী হয়। সন্তানসকলৰ প্ৰথম শিক্ষাগুৰু হ'ল মাতৃগৰাকী। এগৰাকী মাতৃয়ে নিজ সন্তানক সুজ্ঞান দি আধ্যাত্মিক তত্ত্বৰে জ্ঞানমণ্ডিত কৰি অদূৰ ভৱিষ্যত এজন সুসভ্য নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে আৰু এখন সুন্দৰ সমাজ গঢ়াত সহায়ক হয়। সেয়েহে মই কৈছোঁ যে ঘৰখনৰ পৰাই দেশৰ উন্নতি অভ্যুন্নতিৰ কাৰক হ'ব পাৰে আইসকলে যদি আধ্যাত্মিক তত্ত্বৰে ছাত্ৰ ছাত্ৰী যিসকলক পঢ়ুৱাইছে শুনাইছে তেওঁলোকক নৈতিকতাৰ জ্ঞান দিব লাগে, যি জ্ঞানে মানুহৰ মানৱতাবোধ জন্ম দিব পাৰে, সুসভ্য এখন সমাজ গঢ়াত সহায়ক হ'ব পাৰে। এনে পুত্ৰ সৃষ্টি কৰি ভৱিষ্যত আমাৰ বংশধৰসকলক আপোনাৰ সবে জীয়াই ৰাখিব লাগিব, কাৰণ আপোনাৰ সবে আমাৰ মাতৃ, আপোনাৰ সবে আমাক জন্ম দিছে, আপোনাৰ সবে সৃষ্টি বঢ়োৱাটো সহায়ক হৈছে আৰু আপোনাৰ সবৰ দ্বাৰাই দেশৰ মূল উন্নতিৰ কাৰক হৈ আহিছে। সেয়েহে মই আই মাতৃসকলক নিজ সন্তানসকলক সুজ্ঞানেৰে সৰুৰ পৰাই তেওঁলোকক জ্ঞান দিব লাগিব। ধৰ্ম কি, কৰ্ম কি, ভাল কাম কি, বেয়া কাম কি, চুৰ কৰিলে কি হয়, নকৰিলে কি হয়। এনে মাতৃও আছে, ল'ৰাই কাপ পেঞ্চিল পেন চুৰ কৰি আনি দেখুৱাইছে, থৈ দে লুকুৱাই থৈ দে, কাকো নকবি। যদি তেনে শিক্ষা দিবলৈ যায় তেতিয়াহ'লে আমাৰ ভৱিষ্যত বংশধৰখিনি অধঃপতনলৈ গমন কৰিব। সেয়েহে মই আই মাতৃসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ। দীঘলীয়া ভাষণ মই আগ নবঢ়াওঁ, কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি কেইষাৰমান মই বক্তৃতা দিয়া নাই, আপোনাক সবক ক'বহে গৈছোঁ। গতিকে বিশ্ববিদ্যালয় মহাবিদ্যালয়ত শিক্ষা অৰ্জন কৰি আধুনিক শিক্ষাৰে শিক্ষিতসকলে আজি পৃথিৱীত মাৰণৰ কাৰক হৈছে। তেওঁলোকে বেয়া কামবিলাক কৰি আছে, কাৰণ নৈতিক শিক্ষা নাই। নৈতিক শিক্ষা অবিহনে যিমানেই নপঢ়ক, যিমানখনেই চাৰ্টিফিকেট নপাওক মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ, যদিহে নৈতিক জ্ঞান নাথাকে তেওঁ পশুৰ তুল্য হয়। আধ্যাত্মিক জ্ঞান যাৰ নাথাকে তাৰ গুৰিত মানৱতা নাথাকে আৰু সি পৃথিৱীত অনেক গঢ়িত কাম কৰিবলৈ ওলাই আহে। হিংসা, হত্যা, ধৰ্ষণ, লুণ্ঠন চলি আছে অসমত। আজিৰ পৰা 600 বছৰ আগতেই শ্ৰীমন্ত শংকৰদেৱে চাউলকে আহিছিল। আপোনালোকে নিশ্চয় এজন ভকত পৰমানন্দ আঁতৰি, এতিয়া ইয়াতেও হ'ব আপোনালোকৰ ইয়াতেই সভাখন, সেই পৰমানন্দ আঁতৰি ক্ষেত্ৰ পাতিছে। সেইজন আপোনালোকৰ ককা। গতিকে শংকৰদেৱৰ আৰ্হি ফৰ্মুলাৰী পৰ্বত পাহাৰ একেকা কৰি শদিয়াৰ পৰা ধুবুৰীলৈ
দফলা পাহাৰৰ পৰা নগা পাহাৰলৈ এই বিশ্ব শান্তি লৈ ফুৰিছোঁ আৰু এই আই মাতৃসকলৰ সভাভাগী আমাৰ লগত ওতঃপ্ৰোত জড়িত হওক বুলি মই বিশেষভাৱে আজি সভানেত্ৰী বাইদেউক মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমি শান্তি বিচাৰিছোঁ, সুসভ্য এখন সমাজ গঢ়িব বিচাৰিছোঁ আৰু সেই সমাজখন মাতৃসকলৰ দ্বাৰাহে সম্ভৱ। কাৰণ আমি পুৰুষসকলে ল'ৰা ছোৱালীৰ ওপৰত চকু দিবলৈ আমাৰ সময় নাই। সেয়েহে আমি মাতৃসকলকে সকলো অৰ্পণ কৰি বিশ্বত শান্তি বিচাৰি এটা পইচাৰে আমি দুটা লুটি এফালে সংখ্যা এফালে মোহৰ হৈ ভৱিষ্যত কাৰ্যসূচীবিলাক যাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জাত পাতৰ বৈষম্যতাই আজি পৃথিৱীখনক কলুষিত কৰি আহিছে। হেয় জ্ঞান কৰাৰ কাৰণে ইহঁত হাজং, ইহঁত মিচিং, ইহঁত কাৰ্বি, ইহঁত বড়ো, ইহঁত আদিবাসী, ইহঁত ডোম, এনেধৰণৰ কিছুমান নিজ বাক্য ভাৱ ভাৱনাই আজি আমাৰ সমাজখনক ঠাণ্ডান কৰি পেলালে আৰু সেয়েহে আজি বিশ্বত অশান্তি কিন্তু চাব নোৱাৰি মৃত্যু প্ৰহেলিকাত এতিয়া বিজ্ঞান একবিংশ শতিকাত উপস্থিত হৈছেহি। চন্দ্ৰলোক পাইছে, তিনি ভ্ৰমণ একত্ৰিত কৰি আপোনাৰ জেপত ভৰাই থৈ দিছে মোবাইল, ইণ্টাৰনেট, কম্পিউটাৰ এইবিলাকৰ ব্যস্ত হোৱাত আজি মানৱতা হেৰাব ধৰিছে। বেলেগ এখন পৃথিৱীত বাস কৰি আছে যাৰ বাবে কোনো কাকো লগ নকৰে, ফোন লৈ থাকিলে মাতিলেও নামাতে, এই বুলি কোনেও নাচায়, তেনেকুৱা ধৰণৰ হৈছে। এই মানসিকতা এদিন অশনি সংকেত আনিব আৰু চকুৰ দৃষ্টি হৰণ কৰিব শিশু, বাল্য, যুৱক যুৱতীদ্বয় মোবাইলত যিখিনি চাবলগীয়া চাওক। অনৰ্থ ৰাতি এডোখৰলৈকে নানা পৃথিৱীৰ মায়া বজাৰ চাই বিভাগ হৈছে। সেয়েহে আমি অসমীয়া মানুহ লাহে 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 সমন্বয় ছেদ হৈছে। ধৰ্মৰ পৰা আঁতৰি ফুৰিছোঁ, মোৰটোহে সঁচা, এইবিলাকৰ ধৰ্ম মিছা, এনেবিলাক শব্দই বাতাবৰণ বিনষ্ট কৰিছে। সেয়েহে আমি বাবাক, শিৱ বাবাক লগত লৈ আৰু মা দুৰ্গা ৰূপী আপোনাৰ সবে আইসকলক লগত লৈ আজি 19 বছৰ হ'ল বিশ্ব শান্তি বিচাৰি ফুৰা আৰু 24 বছৰ হ'ল আধ্যাত্মিক জ্ঞানেৰে এখন সুস্থ সমাজ গঢ়াই যি প্ৰয়াস ইয়াৰ আই মাতৃসকলে চলাই আছে। মই অভিভূত হৈ যাওঁ মাজে মাজে যে পিছপৰা শ্ৰেণী, পিছপৰা জাতি, আমুক তামুক মানুহবিলাকেহে আজি ধৰ্ম ৰক্ষা কৰিবলৈ ওলাই আহিছে আৰু আমি উচ্চবৰ্ণসকল লাহে লাহে ধৰ্মৰে বিচলিত হৈ ভ্ৰমি আছোঁ। তো এনেকৈ হ'লে ভৱিষ্যত আমাৰ বংশধৰবিলাকৰ কি মিলন হ'ব? মিলন সম্ভৱ নহয়। আমি একতা বিচাৰিছোঁ, আমি সমন্বয় বিচাৰিছোঁ। সকলো পাহাৰ ভৈয়াম একাকাৰ হৈ আপোনাৰ সবক লগত লৈ জগত সভা জিনাৰ সপোন দেখি আছোঁ আৰু এই সপোন বাস্তৱ হ'ব, দেৰি হ'ব। 2090 চনত বিশ্বত শান্তি হ'ব। ইণ্টাৰনেট, মোবাইল, কম্পিউটাৰ ইত্যাদিবিলাক সকলো এৰি পেলাব আৰু আধ্যাত্মিক জ্ঞানত অভিভূত হ'ব ভাৰতবৰ্ষৰ। কাৰণ বিশ্বগুৰু আমাৰ ভাৰতবৰ্ষৰ অন্য পৃথিৱীৰ দেশবিলাকৰ গুৰু হ'ব। ই অলপ কথা নহয়, কাৰণ এইখন ঋষিমুনিৰ দেশ আছিল এসময়ত। এতিয়া ঋষিমুনিসকল আছে, হয়তো অভিশাপ বেয় এইবিলাক নালাগিব পাৰে। হৰেই ভেষ ৰোষা লৈ তেওঁলোক ঘূৰিয়ে আছে।
লোকমঙ্গলৰ কাৰণে। কোনোবাই নিজৰ মঙ্গল বিচাৰিছে, তাৰ পৰিণাম হৈছে ভয়ংকৰ। সেয়েহে মই সকলোকে কওঁ, পূজাৰীসকলে সজ্জিত হ'ব লাগিব, সজাগ হ'ব লাগিব। মঠ মন্দিৰত মদ খোৱা, ভাং খাই, কিন্তু হিচাপতকৈ বাহিৰ হৈ খাই বৈ তাতে তাচ খেলা, মোবাইলৰ গেম খেলা, এইবোৰ আধ্যাত্মিক কেন্দ্ৰত নচলে, চলাব নালাগে, কাৰণ বাবাৰ থান। মাইকী অফিচাৰজনৰ আগত আপুনি চিগাৰেট খাই থিয় হৈ চলিত দিলে হ'ব নেকি? তেনেধৰণে ভগৱানে সাক্ষী কৰিলেও নানা বেয়া কাম অপকৰ্ম কৰি পেলাই আমাৰ দেশ উন্নতি হ'বলৈ, ভৱিষ্যত ধ্বংস হ'ব, তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ সবক সজাগ হ'বৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। ভৱিষ্যত এনেকৈ সভা সমিতিলৈ নিমন্ত্ৰণ কৰিব। অলপ দীঘলীয়া বক্তৃতা দিবলৈ মন আছিল, কিন্তু সময় বৰ নাটনি। সেয়েহে মোৰ আপোনাৰ সবৰ দীৰ্ঘায়ু কামনা কৰি নাৰী নৰক বেমাৰ ব্যাধিৰ পৰা আপোনালোকক ৰক্ষা কৰক পূৰ্ণ কৃষ্ণ ভগৱন্ত। আৰু যদেৱ যদেৱ বগলাদিশেষ যৌষধীষু বনস্পতিষু তস্मै দেৱায় নমো নমঃ। ইয়াতে সকলো আছে, ঔষধ আছে, বেমাৰৰ ঔষধ আছে, মনৰ ঔষধো আছে। আৰু এই ঔষধ যি সেৱন কৰিব নোৱাৰে বা নাপায়, তেওঁলোক মৃত্যুৰ মুখলৈ আগবাঢ়ে। আৰু পুৰণা ৰীতি নীতিকে লৈ মদ পানীকে খাবই লাগিব, সদায় বনাবই লাগিব, যেন সদায় এইবিলাক ৰীতি নীতি এৰিব হ'ল, সত্যলৈ আহিব লাগে। বংশত যিবিলাক কাৰুকাৰ্য অতীজত চলি গৈছিল, সেইবিলাকো চলি থাকিব, চলি আছে। দুৰ্গা পূজা চলি আছিল সত্য যুগৰ পৰাই, এতিয়াও চলি আছে। তেনেকুৱা ধৰণে আমি উপৰি পুৰুষ, পিতা মাতা, ককাহঁতে বেয়া পোৱা কামবিলাক নকৰোঁ। মোৰ প্ৰতিজ্ঞাবদ্ধ হওক, দেখিব অসম জয় জয় মই হ'ব। আৰু আপোনাৰ সবৰো সুস্থ সবল চেহেৰা পাতি বাবাই প্ৰদান কৰিব, বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব। ওম শান্তি শান্তি শান্তি। পইচা লৈ মানুহৰ পৰা তেনেকুৱা এটা সন্তান, তেনেকুৱা এটা দুৰ্নীতি সন্তান গঢ়ি কোটি কোটিত কলংকৰ বীজ সানি থোৱা যায়, বাহিৰে অন্য একো নহয়। সেয়েহে আপোনালোকক মই হাতযোৰ কৰি কৈছোঁ, পৰম্পৰা যিবোৰ আমাৰ কোলামত বগামত বনাই আমাৰ ল'ৰা ছোৱালীক আমি খুৱাই আছোঁ, আমাক খুৱাই আছে আপোনালোকে মা। আমিতো নবনাও বাবা মানুহ, আপোনালোকে মদ খুৱাই 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 4টা যুগত কিমান আমাক কমাই দিলে আমাৰ চিন্তা শক্তিটো। কোনে খুৱাইছে আমাক? আপোনালোকৰ দৰে একোজনী মাতৃহে খুৱাই আছে, এতিয়াও খুৱাই আছে। আপোনালোকে আমাক ভাল খুৱাইছে, আপোনালোকে বেয়া খুৱাইছে আপোনালোকে। গতিকে আপোনালোকক মই সহজে প্ৰাৰ্থনা কৰিছোঁ, যে মাতৃসকল, যদি আমাৰ ঘৰত ভুলতো যদি আমি এইবোৰ ব্যৱহাৰ কৰিছিলোঁ, আজিৰ তাৰিখৰ পৰা এইবোৰ আমি আমাৰ ঘৰৰ পৰা, আমাৰ খাদ্য নহয় বুলি আমি তেওঁলোকক আঁতৰাই ৰাখক। তেওঁলোকক আমাৰ ঘৰৰ পৰা আঁতৰাই ৰাখক। সেই মস্তিষ্কটো, ব্ৰেইনটো, যি বস্তুটো নেকি ব্ৰাহ্মণৰ ব্ৰেইন নষ্ট কৰিব পাৰে বুলি কৈছে। গতিকে এই ব্ৰেইন নষ্ট, জ্ঞানীজনৰ যেতিয়া জ্ঞান নষ্ট কৰিব পৰা এটা অস্ত্ৰ, যিটো অস্ত্ৰৰ নাম মদ। ব্ৰাহ্মণৰ
চেত্ত নষ্ট কৰিব পৰা বস্তুটোৰ নাম কি? মদ। গতিকে যাক ল'লে সহায় অহংকাৰ বাঢ়ে মানুহৰ, তাৰ পৰা আমি আঁতৰি থাকিবলৈ আপোনাসৱক প্ৰাৰ্থনা জনাইছোঁ। সেই মাতৃসকল, আপোনালোক মোক কোনো প্ৰেৰ নহয়। সত্যত এটা বাপৰ কলিত কোন জনমত আছেনে? প্ৰতিজনে 10 মাহ 10 দিন পেটতে ৰাখি, 10 মাহ 10 দিন পিঠিতে ৰাখি, 10 মাহ 10 দিন কোলাত ৰাখি এসময়ত এই সংসাৰৰ পৰা আপুনি নিশেষ হৈ গৈছে আৰু আমিও নিশেষ হৈ গৈছোঁ। যাওঁতে 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 কিমানবাৰ সত্যৰ পৰা এতিয়ালৈকে বাগৰি গৈছে জীৱবোৰ, ক'ত ক'ত সজাত সোমাইছে। এই সকলোবোৰ চাবৰ কাৰণে, এবাৰ নয়ন ধৰি চাই যাবৰ কাৰণে, সেৱা জনাই যাবৰ কাৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰি 24 বছৰ আপোনালোকৰ শ্ৰীচৰণ, আপোনালোকক দৰ্শন কৰিবলৈ সুবিধা পাইছোঁ। আৰু বহুত বাকী আছে, সেইখিনিকো যাতে আমি আপোনালোকৰ সহায় সহযোগত যাতে আমি তেওঁলোককো দৰ্শন পাওঁ আৰু আপোনালোকৰ জৰিয়তে যেন নীল আকাশৰ তলত পূৰ্ণ পৰমব্ৰহ্ম জ্যোতি নাৰী জাগৰণৰ ধৰ্মধ্বজা জিলিকি থাকে। সাংখ্য দৰ্শন জ্ঞানযোগ ভক্তি মাৰ্গৰ জৰিয়তে যাতে বিশ্ব জগতলৈ ভগৱান আধ্যাত্মিক পথৰ হাজাৰ হাজাৰ মানুহক পথিত কৰাই নিব পাৰে, এই আশা ৰাখি আমি আমাৰ অতিথি ভাষণ যি দুটা এটা ভাষ্য ৰাখিলোঁ, সৰ্বভুলকুটি হ'ব পাৰে, সৰ্বকুটি মৰিখন বিচাৰি আপোনালোক শ্ৰীচৰণত আমি সেৱা ধৰিব বিচাৰিলোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। প্ৰকৃতিৰ দ্বাৰ পাছে মহন্ত সূৰ্য প্ৰথম পুৰুষ বুলি কাহাক কয়। গতিকে আমাৰ তাতে উল্লেখ কৰা হৈছে যে প্ৰকৃতি মানে কোন? আমি মাটিক প্ৰকৃতি বুলি কওঁ, নদীক প্ৰকৃতি বুলি কওঁ, আমাৰ পৰিৱেশৰ ওচৰত যিবিলাকক দেখি পাইছোঁ তাকো আমি প্ৰকৃতি বুলি কওঁ। কিন্তু প্ৰত্যক্ষ প্ৰকৃতিটো আমাৰ কোন? আমাৰ এই নাৰীসকল, মাতৃসকলে আমাৰ প্ৰত্যক্ষ প্ৰকৃতি। এই প্ৰত্যক্ষ প্ৰকৃতিসকলে আমাৰ উপাদান muluk misi pelia muluk pada namanya mulo muluk donam tu nama ba muluk mosena muluk arijin tokot nulu anak tu dia ma mulo se rona puna ke rungkwa moso mulu milbonga okwa ger jem hingera mangam nang mulu bed bhagavad gita puran apelo tantik hasro dagom sin apengam porikala kato arapak pesini mulu anak berma melo mulu taniam na mulu lusula donam se mulu lumur sudah mulu aku sampai sini rang milboza se nang amnya mulu milboza ada martin nam soritrong kodung ada mulaga sikar sudung kapila amnya mulu nanga mulu mungkin sumala na telo mulu damna gela nana rakumam jaja dan idum idogom se prithvi se tanya mau se diko nanga duji ada nanga puda milbolok dura gangge kula dura barigil gangge kul dura mumpo gangge kul didak gomsin ada pudu namdam begamur do torik sugela ukumarang agerem gera awo mangam mosela irpo papula skulo pa malegla gemun soka amna awo mangam dolo simongam lusina de mulum mujingaro so pasin lusina de ba mujingaro so pangulu mangasal dunam kete de mulukka nolo nang kedinga anak kedinga adam arbak pasine mullo mamur sumang nolo anak kedinga sin mamur sudungam na madung karon ada gita bhagavad gita dorok puran do ada brahma boibor to puran do sin prakriti kondo da
নলুক নয়া চৰিত্ৰম লুবিতাক এটা নয়া চৰিত্ৰম খুৰিটা মলুক নাপাঙলক জানমা পা নলুকম চিন এটা বেদ আশ্ৰম খুৰিটক দহিৰম তানমিল আৰু পই মলু sampai imur sula do namna mola penga ma me supaya edem pigalo mulu supa kasum kolula kapiene edapu de beda strong apu dem mulu gepuilang kumalang sampel udung mulu arapak pesine mulu tata odilok ke runa puna bisa mau sam ruta je dilok ke bong ulum taniam rutelikta ada tani runa masin nolung nanging mahamay banga jonnoka ishor ka angkado ke mahamay ma lalen to ada mahamay ma ishor mahamay bu ishor ka angkado ke lengal tatka amdak no ishor na kapilang ruton nama nom mo sristi lagalo kangkan nom lagalo arapak posine nolu anak kedunga Okum do, kangkan pa mosila, kangkan pa lubola, kangkan pa ibola gemulo. Arbak po sini ada yang kangkanya na sa tanya mo si okolo do. Orang yang kangkanya agom ko, orang yang kangkanya na lampe ko. Arbak po sini tani ke kamabo do. Kasum po agli sapa namam nolu na no joladung. Ada mo po jogelawo mga mosila. Okumam bomna do bola, miboko bola. Sampai ধর্মীয় অনুষ্ঠান করিডো গুলা sampai গাই না তানি করিডো লদিলো sambulam pina agom ko nolusin lutaika nolusin nolom lubidung nolusin golom lutaika amna magadung kapana nolu agom dong luyu mun simula otapag menang olu kinka mun siena mulu asin se kapidun mulu kom madung mulu kom ludun arab pasina kangkan pa jodi okum dam kangkan pa na penara pa Agom lok kabong narela, kanam bom nam lok kabong narela, asin lok kabong kampo mulo. Orang yang kapan ko sa tanya mo saru kamabong amna. Beda strong asin lutung. Kadang pigalok, sinsi dengoluk guru, sinsi jila bhapoti, anda dengoluk prakton hobang neti baideu bu, gulum basum ko agomam lubi lagi kang. Ada agom luko arang edo, mo pir-pirni ko lulik to. Jake, nulu adam, lamta kedudam. Nol ayo mo pusula ayo kampo pagpom na nol ayo anak kedinga mapaya arapak pasine nol asin kirida kampo pa ibo mamulo mo milbo ngamida galang kul potpuda gom apindem bimul doebong potpu mangom apindem bimul doebong etia ole roko poika edem pigalong nol anak kedinga mami sutoka kami sutoka kapal amtoram gemulo tani amoso runa puna kamoso kapa kampoena kapa akonam kai suena ada pudam dolum mami sulangka amna silo porob promo juti nari jagoron longoso noluk keralong agama pirko lupala ngo aipa ikang amna sugela noluk ala ke lokum gela ngo sitilok ngo lupanam sem duterdo পৰম তিলিজন য'ত স্থান হৈছে এওঁলোকৰ পৰাও বহুতো সহায় পাইছোঁ সহায় অনুভূতি পাইছোঁ গতিকে এই ভিতৰতে কিছুমানৰ বা কাৰোবাৰ ভুল ভ্ৰান্তি হ'ব পাৰে যিকোনো কৰ্ম এটা কৰোঁতে আঘাত প্ৰতিঘাতটো সকলোৰে থাকে গতিকে সকলোৱে যিমানে আঘাত প্ৰতিঘাত হ'লেও সকলোকে ক্ষমা দয়া কৰি এনেকে যে ভৱিষ্যতলৈকে এই সভাখন জলাঞ্জলি থাকিব বুলি মই শিৱ মহাদেৱ বাবাৰ ওচৰত সকলোকে প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ এই নাৰী জাগৰণৰ আলামত সকলো মা বাবাই ইয়াৰ পৰা শিক্ষা লৈ কমচে কম অলপ নহ'লে অলপ এই বছৰ অলপ অহা বছৰ অলপ তেনেকৈ অলপকৈ শিকি গৈ আপোনালোকে পিছলৈ ভালমানো হ'ব গতিকে এলাহ নকৰিবা এই নাৰী জাগৰণ পাতিছে বুলি আপোনাৰ খেতি কৰি এৰিবলৈ নহয় আমাৰ গৃহস্থলী ধৰ্ম খেতি বাতি কৰি এই ধৰ্ম পালন কৰিবলগীয়া আছে গতিকে ইফালেও ঘৰখনলৈ চাব লাগিব
এইফালে সংঘলৈও চাব লাগিব। গতিকে দুটাটো তিনিটাটো চম্ভাল কৰোঁতে মানুহজনে চোকা হ'বলগীয়া হৈ যায়। গতিকে সকলো মা বাবালৈ মই প্ৰণাম জনাই যাতে এই নাৰী জাগৰণৰ ৰিচিপশ্যন কমিটিৰ মই এজন কোষাধ্যক্ষ আছিলোঁ, যাতে কোষাধ্যক্ষ টকা পইচাৰ সংক্ৰান্ত কিছুমান আপোনালোকক ভুলভ্ৰান্তিও হ'বও পাৰে, যাতে আপোনালোকে সকলোৱে ক্ষমা কৰিব বুলি মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। লগতে উপবিষ্ট কেন্দ্ৰ কমিটিৰ হৈ উপসভাপতি মই কিছুমান অৰ্গেনাইজেশ্যনক নজনাৰ হেতুকে সকলোলৈ ক্ষমা কৰিছোঁ। মাননীয় গুৰুসকল, এই নাৰী জাগৰণৰ অংশগ্ৰহণ কৰিবৰ কাৰণে এই যে আমাক পবিত্ৰ ঠাইখিনি আৰম্ভ কৰোৱা প্ৰথমৰ পৰা 24 বছৰলৈকে বৰ্তমান হৈ আছে, তাৰ দায়িত্ব লোৱা বাবাসকল মাসকল সকলোকে প্ৰণাম জনাই অন্যান্য এপাকিমান মোৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ, যাতে ভুল হ'লে ক্ষমা কৰিব। আজিৰ এই ক্ষণত সকলো গুৰু মাসকলক আৰু মোৰ সমনীয়াৰ বাবাসকলক লগ পাই অতি মনত আনন্দিত হৈছোঁ। হয়, সৰ্বৰ্ধনা সমিতিৰ সভাপতি হিচাপে ভুল কৃত্যও থাকিব পাৰে, সকলোবিলাক ক্ষমা কৰিব। লগত এই কিয়নো নাৰী সমাজৰ বৰ্তমান নাৰী সমাজৰ ভূমিকাক লৈ নানান মূল্যৱান ভাষণ আমাক প্ৰদান কৰিলে। এইখিনিতে ক'বলগীয়া আগতে কৈয়ে গ'ল। প্ৰকৃততে নাৰীৰ অবিহনে সমাজ গঢ়াৰ সপোন সম্ভৱ নহয়। পৃথিৱীৰ নাৰীৰ শক্তিটো মাতৃৰ শক্তিটো অতি মূল্যৱান। নাৰীসকলে সমাজক পৰিৱৰ্তন কৰিব পাৰে, সমাজক ধ্বংস কৰিব পাৰে। এজন বেয়া পুৰুষক এটা নাৰীৰ গুণে তাৰ মহত্বক সলাব পাৰে। হেতুকে সকলো আইলৈ অনুৰোধ থাকে, এনেকে আমি সকলোৱে সমবেত হৈ উক্ত কাৰ্যখিনি ইয়াত সভাত অহাৰ কাৰণে হৈছে বৰ্তমান সমাজৰ নাৰীৰ কৰ্তব্য আৰু ভূমিকা। আমি সদায় ফূৰ্তিতে থাকোঁ। আজি মাত্ৰ ধৰ্মৰ কথা, জীৱনত কেনেকে অতিবাহিত কৰিব লাগিব, ল'ৰা ছোৱালীক কেনেকে শিক্ষাদান দিব লাগিব, এই সকলো দিশৰ পৰা যে সকলো আলোচনা হৈছে, এইখিনি সকলোৱে আইসকলে মনোযোগ দিয়া উচিত। মনোযোগ দি নিজৰ ল'ৰা ছোৱালীসকলক ভৱিষ্যতলৈ এই বৰ্তমান সমাজত উচ্চ শিখৰত খোজ কাঢ়িব পৰাকৈ শক্তি প্ৰদান কৰে, তাকে কামনা কৰিছোঁ। লগতে বাবাসকলক মোৰ পৰা এটা অনুৰোধ, আমি যি কাম কৰিলেও এটা নীতিৰ ভিতৰত, এটা দৰ্জৰ ভিতৰত কৰিবলগীয়া হয়। এইকাৰণে সকলোৱে নিৰ্দিষ্ট এটা সময়ত নিৰ্দিষ্ট এটা, কিয়নো নিজৰ নিজৰ কামত নিজে নিজে ব্যস্ত হ'ব লাগে। সময় বহুত নাটনি, সময় আমি বিচাৰি পাব নোৱাৰোঁ। আমাৰ সময় গৈ আছে।
বেয়াকৈ সময়বিলাক নষ্ট নকৰি যাতে ভাল ৰাস্তাত সকলোৱে আগবাঢ়ে এইখিনি বাবাসকলক কৈ আৰু এই নাৰী জাগৰণখন ভৱিষ্যতে এনেকে চলাই যাব বুলি গুৰুসকলক প্ৰণাম জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। এতিয়া গীতা মহাত্ম পাঠ কৰিবলৈ আগবাঢ়িছোঁ। ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব। শিৱ গীতা মহাত্ম শুনা হৰিব শ্ৰী ৰাম আগে নিজে কহে প্ৰভুসকল, আমি ইয়াতে দুটামান কথা মাত্ৰ পাতিব বিচাৰিছোঁ। পাঠকে পাঠ কৰি যাওঁতে শুনিছোঁ শ্ৰৱণে মুকুতি যাৰক হাততে নিলয় বুলি কৈছে। যাক শুনিলে আমি মুক্তি লাভ কৰিব পাৰোঁ। সেই সন্ধানটো ক'ত ওলাইছে?
গীতা গীতা আমাৰ জ্ঞান, গীতাই আমাৰ পিতা, গীতাই আমাৰ মাতা, গীতাই আমাৰ সকলো। তাৰমানে জ্ঞানেই আমাৰ সকলো। গীতাৰ যি ইয়াত উল্লেখ কৰিছে, আমি ইয়াৰ ভাৱ ভাষা বুজাটো অতি টান, কাৰণ জ্ঞানৰ কথাহে কৈ আছো। গীতা ভগৱন্ত অৰ্মিত কথা, গীতা কলিৰলো কৰ মহাদলৈকামিনী গীতা, দুৰ্গতি নাশিনী গীতা, সৰ্বপাপ বিমোচনী গীতা। তাক যদি আমি একান্ত মনেৰে শুনো, শ্ৰৱণ আৰু কীৰ্তনত আমাক ডিচিশ্যন দি থৈছে, গতিকে আমি যদি ভালকৈ শুনো, আমাৰ সকলো দুখ দুৰ্গতি পাপ দূৰ কৰি মুক্তি ধামলৈ আমাক প্ৰেৰণ কৰিব পৰা এটা ৰাস্তা। গতিকে আগবাঢ়ক। গুচিবেক আত্মা পিহা মনৈল সংশয়, তিনি তপনাশ কৰি হয় বাহুদ্ধ মতি, শিৱৰ প্ৰসাদে পাইবা পৰম মুক্তি, শুনা সাধুজনৰ কথা পৰম গুপ্ৰণ, শিৱ ৰাম সংবাদ মধুআলাপন, ৰাম সাকাৰ হন্তে নিকাৰ ৰূপ ধৰে, সুস্থ দেহ হন্তে মুখ্য জীৱনীৰ অন্তৰে, মন বুদ্ধি অহংকাৰে সমে চিত্ত ধাৰা, শিৱক ভকতি কৰি সংসাৰ পতৰা, মোহ পংকে মগ্ন হৈলা প্ৰভু শ্ৰীৰা, অগস্ত্য হন্তে
সহিতে দেখা দিলন্ত আপুনি পাহুপাতস্ত আৰু দিলাত জ্ঞান ভক্তি মুক্তি